ধৰ্মে বন্ধ তৈরি পুরোহিত সেৱাত প্ৰবন্ধ নকৰিলে হাত একো নপাৰে খণ্ডিত তথাপি জানিবা সখী দেহিকে পণ্ডিত। এতিয়া পণ্ডিত কৈছে কোনোবা হয়তো শাস্ত্ৰ নপঢ়িবও পাৰে, কিন্তু শুনি পেলাই ঈশ্বৰ কৃষ্ণ বুজি সুন্দৰভাৱে ঈশ্বৰে যি নীতি নিয়মৰ ঘটনা কৰে সেইজনো পণ্ডিত হ'ব পাৰে। হয়তো কোনোবা এজনে কীৰ্তন কৰি থাকোঁ তেওঁ নাজানিব পাৰে, শ্ৰৱণ কৰি থকা সকলে কিন্তু সম্পূৰ্ণভাৱে তাৰ আয়ত্ত কৰিব পৰা ক্ষমতা থাকে। ধৰ্মে বন্ধ তৈরি পুরোহিত সেৱাত প্ৰবন্ধ নকৰিলে হাত একো নপাৰে খণ্ডিত তথাপি জানিবা সখী দেহিকে পণ্ডিত। এতিয়া পণ্ডিত কৈছে কোনোবা হয়তো শাস্ত্ৰ নপঢ়িবও পাৰে, কিন্তু শুনি পেলাই ঈশ্বৰ কৃষ্ণ বুজি সুন্দৰভাৱে ঈশ্বৰে যি নীতি নিয়মৰ ঘটনা কৰে সেইজনো পণ্ডিত হ'ব পাৰে। হয়তো কোনোবা এজনে কীৰ্তন কৰি থাকোঁ তেওঁ নাজানিব পাৰে, শ্ৰৱণ কৰি থকা সকলে কিন্তু সম্পূৰ্ণভাৱে তাৰ আয়ত্ত কৰিব পৰা ক্ষমতা থাকে।